আদৰণি জনাইছোঁ আছামিজ টেকলৈ। হেল্ল' গাইজ, আপুনি যদি এজন পাবজি প্লেয়াৰ তেনেহ'লে এই ভিডিঅ'টো কোনো কাৰণত মিছ নকৰিব, আৰু যদি আপুনি পাবজি নেখেলেও তেনেহ'লেও এই ভিডিঅ'টো কোনো কাৰণত মিছ নকৰিব। আজিৰ এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ এটি আমেজিং ট্ৰিক্স, যিটো শিকিলে আপোনাৰ বহুত ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান হৈ যাব। এতিয়া আহক এই ভিডিঅ'টিৰ সৈতে আগবাঢ়ো। পোনপ্ৰথমে মই পাবজি প্লেয়াৰবোৰৰ দীৰ্ঘদিনীয়া সমস্যা এটি সমাধান কৰিম, তাৰপিছত মই বাকীবোৰলৈ আহিম। ফ্ৰেণ্ডছ, আপোনালোকে পাবজি খেলোঁতে নিশ্চয় হাইপিঙৰ সন্মুখীন হয়, বা পাবজি খেলি থাকোঁতে হোৱাটছআপ, ফেচবুক, ইউটিউবকে ধৰি বহুতো এপ্লিকেশ্যনৰ নটিফিকেশ্যন আপোনাৰ স্ক্ৰীণত আহি যায়, যাৰ বাবে আপোনাক এনিমিয়ে সহজতে মাৰি পেলায় আৰু আপোনাৰ গেমটো বেয়া হৈ যায়। মই আজি আপোনালোকৰ বাবে এইটো ভিডিঅ'ত এইবোৰ প্ৰব্লেমৰ পাৰ্মানেণ্ট চলিউশ্যন লৈ আহিছোঁ। ইয়াৰ বাবে আপুনি প্লে ষ্ট'ৰত যাব লাগিব। মই মোৰ প্লে ষ্ট'ৰ এপটো অ'পেন কৰি লৈছোঁ। প্লে ষ্ট'ৰ এপটো অ'পেন কৰাৰ পিছত ইয়াত আপুনি টাইপ কৰিব লাগিব ইণ্টাৰনেট গাৰ্ড। ইণ্টাৰনেট গাৰ্ড বুলি টাইপ কৰি আপুনি চাৰ্চ কৰি দিব। মই যেনেদৰে কৰোঁ আপুনিও ঠিক তেনেদৰে ষ্টেপ বাই ষ্টেপ কৰি যাব। এয়া চাওক, এইটোৱে ইণ্টাৰনেট গাৰ্ড এপ্লিকেশ্যন, আৰু এই এপ্লিকেশ্যনটোত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত ডাউনলোড বুলি এটা অপশ্যন আহিব। মই অলৰেডি ডাউনলোড কৰি থৈছোঁৱেই, তো মই ডাউনলোড কৰিব নালাগে, আপুনি ডাউনলোড কৰি লওক। আপোনাৰ স্মাৰ্টফোনত ইণ্টাৰনেট গাৰ্ড এপটো ডাউনলোড হোৱাৰ পিছত আপুনি এই এপটো অ'পেন কৰি ল'ব। তো মই অ'পেন কৰি দিছোঁ। এপটো অ'পেন হোৱাৰ পিছত আপুনি ইয়াত দুটা অপশ্যন পাব, আই ডিছএগ্ৰী আৰু আই এগ্ৰী। তো আপুনি আই এগ্ৰীত ক্লিক কৰিব। আই এগ্ৰীত ক্লিক কৰাৰ পিছত আপোনাৰ স্মাৰ্টফোনত যিমানবোৰ এপ্লিকেশ্যন আছে সকলোবোৰ ইয়াত শ্ব' কৰিব। ইয়াৰ লগতে মই আপোনাক আৰু এটা কথা কওঁ, আপুনি পাবজি খেলোঁতে আপোনাৰ ইণ্টাৰনেল ষ্ট'ৰেজ সদায় খালী কৰি ৰাখিব, কাৰণ ইণ্টাৰনেল ষ্ট'ৰেজত পাবজি খেলি থাকোঁতে পাবজিৰ ডাটাবোৰ জমা হৈ থাকে। তো আপুনি ইণ্টাৰনেল ষ্ট'ৰেজ সদায় খালী কৰি ৰাখিব, তেতিয়া আপোনাৰ লেগিঙৰ প্ৰব্লেম নহয়। এতিয়া আপুনি এই এপটোত দেখিছে ইয়াত এপ্লিকেশ্যনবোৰ, মোৰ স্মাৰ্টফোনত যিমানবোৰ এপ্লিকেশ্যন আছে সকলোবোৰ এই এপটোত শ্ব' কৰিছে। এই এপ্লিকেশ্যনবোৰ ব্যৱহাৰ কৰিবলৈ ইণ্টাৰনেটৰ প্ৰয়োজন হয়, আৰু যদি আপুনি এই এপ্লিকেশ্যনবোৰ ব্যৱহাৰ নকৰেও তেনেহ'লেও এইবোৰ এপ্লিকেশ্যনে বেকগ্ৰাউণ্ডত ইণ্টাৰনেট লৈ থাকিব। গতিকে আপোনাৰ ইণ্টাৰনেট কানেকশ্যন যদি দুৰ্বল হয়, তাত আপুনি পাবজি খেলি আছে আৰু এইবোৰ এপ্লিকেশ্যনেও বেকগ্ৰাউণ্ডত ইণ্টাৰনেট লৈ থাকে, তেনেহ'লে নিশ্চয় আপুনি হাইপিঙৰ প্ৰব্লেমত পৰিবই। গতিকে এই এপ্লিকেশ্যনবোৰৰ ইণ্টাৰনেট কানেকশ্যন আপুনি ট'টেলি বন্ধ কৰি দিব লাগিব। আৰু বন্ধ কৰিব লগা হ'লে ইয়াত দুটা আইকন দেখিছে, এটা ৱাইফাইৰ দৰে, আনটো আপোনাৰ নেটৱৰ্কৰ দৰে। তো এই দুটাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এই দুটা ৰঙা হৈ গৈছে, মানে এইটো এপৰ পৰা ইণ্টাৰনেট কানেকশ্যন বন্ধ হৈ গৈছে। তো এনেকৈ আপোনাৰ স্মাৰ্টফোনত যিমানবোৰ এপ্লিকেশ্যন আছে সকলো এপ্লিকেশ্যনত ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰি দিব, আৰু যেতিয়া ইণ্টাৰনেট কানেকশ্যন বন্ধ হৈ যাব সকলো এপ্লিকেশ্যনৰ, তেতিয়াহ'লে সেই এপ্লিকেশ্যনবোৰে বেকগ্ৰাউণ্ডত ইণ্টাৰনেট ল'ব নোৱাৰিব। বন্ধ কৰি দিলে আপোনাৰ ইণ্টাৰনেট কানেকশ্যন কেৱল পাবজিয়ে লৈ থাকিব, আৰু তেতিয়া আপুনি হাইপিঙৰ সন্মুখীন নহয়। গতিকে এই ট্ৰিক্সটো আপুনি ইউজ কৰি চাওক আৰু ল' পিঙত পাবজি খেলাৰ মজা লওক। এতিয়া বাকীবোৰলৈ আহিছোঁ। যিসকলে পাবজি নেখেলে তেওঁলোকৰ বাৰু এই এপটোৰ পৰা কি লাভ হ'ব? তেওঁলোকৰো এই এপটোৰ পৰা বহুত লাভ হ'ব। চাওক, যেতিয়া আপুনি আপোনাৰ স্মাৰ্টফোনৰ কোনো এটা এপ্লিকেশ্যনত কিবা জৰুৰী কাম কৰি আছে, তেতিয়া নিশ্চয় এনেকুৱা হয় যে ফেচবুকৰ পৰা নটিফিকেশ্যন আহিব, হোৱাটছআপৰ পৰা নটিফিকেশ্যন আহিব, ইউটিউবৰ পৰা আহিব, এনেকৈ বহুতো এপ্লিকেশ্যনৰ পৰা নটিফিকেশ্যন আহে, যাৰ বাবে আপুনি কাম কৰাত বহুতেই ডিষ্টাৰ্ব পায়। তেতিয়া আপুনি এই এপটো ব্যৱহাৰ কৰিব পাৰে, আৰু এই এপটো ব্যৱহাৰ কৰি যিমানবিলাক এপ্লিকেশ্যনে ইণ্টাৰনেট লৈ থাকে সেই সকলোবোৰ এপ্লিকেশ্যনৰ ইণ্টাৰনেট কানেকশ্যন এই এপটোত বন্ধ কৰি দিব। আৰু বন্ধ কৰি দিলে তেতিয়া কোনো এপে আপোনাক ডিষ্টাৰ্ব দিব নোৱাৰে, কোনো ধৰণৰ নটিফিকেশ্যন আপোনাৰ তাত নাহে। দ্বিতীয়তে, কেতিয়াবা এনেকুৱা হয় যে আপুনি কোনো এটা এপ্লিকেশ্যনত কিবা জৰুৰী কাম কৰি আছে আৰু আপোনাৰ ইণ্টাৰনেট কানেকশ্যনটো ইমানেই বেয়া যে আপুনি বহুত অসুবিধা পাই আছে। তেতিয়া আপুনি এই এপটো ব্যৱহাৰ কৰিব আৰু আপোনাৰ স্মাৰ্টফোনত যিমানবোৰ এপ্লিকেশ্যন আছে সকলোবোৰৰ ইণ্টাৰনেট কানেকশ্যনটো বন্ধ কৰি দিব, আৰু তেতিয়া আপোনাৰ ইণ্টাৰনেট স্পীডটো বহুত বেছি পাই যাব। তৃতীয়তে, কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ পাৰ্চনেল প্ৰব্লেমৰ বাবে আপোনাৰ স্মাৰ্টফোনৰ হোৱাটছআপ, ফেচবুক, ইউটিউবকে ধৰি বিভিন্ন এপ্লিকেশ্যনৰ পৰা আপুনি দূৰত থাকিবলগীয়া হয়। যেনে ধৰক আপুনি হোৱাটছআপৰ পৰা দূৰত থাকিব লগা হয়। যেতিয়া আপুনি হোৱাটছআপৰ পৰা দূৰত আহিব বিচাৰে তেতিয়া আপুনি নিশ্চয় হোৱাটছআপ একাউণ্টটো ডিলিট কৰিব লাগিব, নহ'লে হোৱাটছআপটো আনইনষ্টল কৰিব লাগিব। কিন্তু আপুনি আপোনাৰ এপ্লিকেশ্যনটো হয়তো আনইনষ্টল কৰিব নিবিচাৰে বা আপোনাৰ একাউণ্টটো ডিলিট কৰিব নিবিচাৰে, কাৰণ তাত বহুত ডাটা জমা হৈ থাকে। সেই ডাটাবোৰ গুচি যাব বুলি আপুনি ভয় কৰে।
তেতিয়া আপুনি এই এপটো ইউজ কৰি চাব পাৰে আৰু এই এপটো ইউজ কৰি আপোনাৰ হোৱাটছআপৰ ইণ্টাৰনেট কানেকশ্যন আপুনি বন্ধ কৰি দিব। বন্ধ কৰি দিলে আপুনি বাকীবিলাক এপ্লিকেশ্যন চলাই থাকিব পাৰিব, কেৱল হোৱাটছআপটো আপুনি ব্যৱহাৰ কৰিব নোৱাৰে। তো এনেকুৱা ধৰণৰ বহুতো কাম আপুনি এই এপ্লিকেশ্যনটোৰ জৰিয়তে কৰিব পাৰে। তো এই এপটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নিশ্চয় আপুনি বুজি পালে। প্ৰথমে আপুনি যিবোৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰিব নিবিচাৰে সেইবোৰৰ ডাটাবোৰ অফ কৰি দিব। অফ কৰি দিয়াৰ পিছত ওপৰৰ এই আইকনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত কেনচেল আৰু অ'কে আহিব, অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ আহিব। ইয়াত আপুনি একো কৰিব নালাগে, আপুনি বেক কৰি দিব। বেক কৰি আপুনি পুনৰ এপ্লিকেশ্যনটো অ'পেন কৰিব। এয়া চাওক আপোনাৰ এপ্লিকেশ্যনটো লক হৈ গৈছে আৰু এয়া চাওক আপোনাৰ এপ্লিকেশ্যনবোৰৰ ইণ্টাৰনেট কানেকশ্যন সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট মাৰক আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু এনেধৰণৰ টিপছ এণ্ড ট্ৰিক্স পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।